আজি অবশ্য আমি কোনো রাজনীতির কথা আমি নাপাতো। আমি দুইজনেই যেহেতু কলেজৰ পৰা ৰিটায়াৰ্ড প্ৰিন্সিপাল, কোকৰাঝাৰ ছায়েন্স কলেজ আৰু বেংটল কলেজ আমি কেনেকৈ ডেভেলপমেণ্ট কৰিছিলোঁ ইমান কম সময়ৰ ভিতৰত, আজি এইটো আমি শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু কেনেকৈ আমাৰ BTCৰ এৰিয়াৰ স্কুলবিলাক ডেভেলপ কৰিব লাগে সেই সম্পৰ্কে আমি দুই এষাৰ ক'ব বিচাৰিছোঁ। আমি বিশেষকৈ আমাৰ লগত আমাৰ প্ৰাক্তনীয় ইমানুৱেল মুছাহাৰী ডাঙৰীয়া, আমাৰ ডক্টৰ নাৰ্জাৰী আৰু মই, আমি বিশেষকৈ BTCৰ যি স্কুলবিলাক ভেঞ্চাৰ স্কুলবিলাকৰ অৱস্থা বেয়া, ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক অত্যন্ত বেয়া। তো এইটো সম্পৰ্কে আমি বিভিন্ন জাগাত কেনেকৈ কৰা যায়, কাৰণ UP, ৰাজস্থান, বিহাৰ তেওঁলোকৰ তাতে কৰ্পৰেট ছ'চিয়েল ফাণ্ড না CSR ফাণ্ড, তো CSR ফাণ্ডবোৰ হ'ল তাত কোনো চৰকাৰী বা বেচৰকাৰী বুলি কথা নাই, চৰকাৰী, প্ৰাইভেট আৰু পাব্লিক যিকোনো অনুষ্ঠানত তেওঁলোকে সহায় কৰি নিজাবৰীয়াকৈ বিল্ডিং বনাই দিব পাৰে। তো ইতিমধ্যে আমি তিনিজনে বহুত চেষ্টা কৰাৰ পিছত আমি কিবা এটা চ'ৰ্চ পালোঁ। সেইকাৰণে আমি বিচাৰিছোঁ আমাৰ যিবোৰ ভেঞ্চাৰ স্কুল আৰু প্ৰাইভেট ইংলিছ মিডিয়াম অৰ যিবোৰে হিউমেন ৰিচোৰ্চ ডেভেলপ কৰি আছে অৰ পাব্লিক স্কুল, গতিকে এওঁলোকৰ অধ্যক্ষসকলক আমি আবেদন জনাইছোঁ, স্কুলৰ ডেভেলপমেণ্ট বা কলেজৰ ডেভেলপমেণ্ট বিশেষকৈ অধ্যক্ষৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আমাৰ যি ফাউণ্ডেশ্যন আমি পাইছোঁ তেওঁ আমাক বিভিন্ন ধৰণৰ সহযোগিতা কৰিম বুলি কৈছে। আমি বিচাৰিছিলোঁ, আমি যিহেতু বড়োলেণ্ড এৰিয়া অত্যন্ত দুখীয়া অঞ্চল, আমাৰ ইয়াতে ট্ৰাইবেল আৰু মুছলিম ডমিনেটেড এৰিয়া, গতিকে আমাক সহায় কৰিব লাগে। গতিকে তেওঁ কিছু বস্তু প্ৰপ'জেল বিচাৰিছে। তো বিচৰাৰ পিছত তেওঁলোকৰ টীম আহি ভিজিট কৰি যদি ফিজিবল হয় তেতিয়াহ'লে তেওঁলোকে আমাৰ এই স্কুলবিলাকৰ বিল্ডিং নিজাবৰীয়াকৈ বনাই দিব। তাত কাৰো হেৰি নাই, কোনোবা তাতে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে। একমাত্ৰ তেওঁলোকে স্কুল বা কলেজত ফাণ্ডটো নিদিয়ে, আমাৰ ৰিকুৱাৰমেণ্ট কি সেই এষ্টিমেট বনাই সেইখিনি তেওঁলোকে বনাই দিব। তো আমি আলোচনাৰ মাধ্যমে এইখিনি গম পালোঁ তেওঁলোকৰ হ'ল এইটো ছ'চিয়েল ৰেছপনচিবিলিটি। তো গতিকে আমি বিচাৰোঁ BTCৰ কমচে কম এই বছৰত যদি আমি 100 বা 150 স্কুল বা কলেজ বনাব পাৰোঁ, তেওঁলোকৰ বিল্ডিং যদি কৰাই দিব পাৰোঁ, আমি মাত্ৰ সহায় সহযোগিতাটো কৰিম। আমাৰ যিটো RRR DMI ফাউণ্ডেশ্যন, আমাৰ NGO আছে, আমি তাৰ পৰাই আমি তেওঁলোকক আমি সহায় সহযোগিতা কৰিম। আমিও লগতে থাকিম ইনস্পেকশ্যনৰ সময়ত। তো গতিকে তাৰ কাৰণে কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন। গতিকে অধ্যক্ষসকলক বা কমিটিৰ সম্পাদকসকলক আমি অনুৰোধ জনাইছোঁ। আমি ইতিমধ্যে কিছুমানৰ কাম হাতত লৈছোঁ, কিন্তু প্ৰত্যেকটা স্কুল কলেজৰ এনেকুৱা অৱস্থা, তেওঁলোকৰ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন নাই, পেন কাৰ্ড নাই, তাৰপিছত ISO চাৰ্টিফিকেট, CSR চাৰ্টিফিকেট, যিটো এছেঞ্চিয়েল এটা ফাণ্ড পাব লাগিলে, CSR ফাণ্ড পাব লাগিলে সেইখিনি নাই। গতিকে আমি আবেদন জনাইছোঁ, যদি তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি নিশ্চয় সহযোগিতা কৰিম, কাৰণ ইয়াত কোনো পইচা খৰচা নাই, ক'ৰবাত কমিশ্যন বা ক'ৰবাত কিবা কৰিব নালাগে। গতিকে এইখিনি আবেদন জনাইছোঁ, তেওঁলোকে আগবাঢ়ি আহক আৰু আমি যিমান পাৰোঁ আমি RRR DMI ফাউণ্ডেশ্যনৰ পৰা তেওঁলোকক সহায় কৰিম। সেইটো কথাটোৱে আমি চিন্তা কৰিছোঁ। ইয়াত আমাৰ UPPL, BPF এইবিলাক ৰাজনীতি আমি নিবিচাৰোঁ। গতিকে আমি বিশেষকৈ অনুষ্ঠানবিলাকৰ মুৰব্বীসকলক আকৌ এবাৰ পুনৰাই আমি অনুৰোধ কৰিছোঁ, তেওঁলোকে অতি সোনকালে তেওঁলোকৰ ডকুমেণ্টছখিনি যাতে ঠিক কৰি লয়। আৰু সেইখিনি যদি ঠিক নকৰে তেতিয়াহ'লে সেই স্কুলখন বা কলেজখন তেওঁলোকে 2 কোটি টকাৰ বিল্ডিং বা 1 কোটি টকাৰ বিল্ডিং এইটো পাবলৈ সক্ষম নহ'ব। গতিকে মই পুনৰাই আপোনালোকক অনুৰোধ কৰিছোঁ, অকল চৰকাৰী ফাণ্ডটো মইতো চৰকাৰক ক'ম, প্ৰিন্সিপালবোৰ যদি অধ্যক্ষবোৰ যদি ঠিক থাকে তেতিয়াহ'লে নিজেই
কষ্ট কৰি হ'লেও CSR ফাণ্ড আনি আমি যেনেকৈ ছায়েন্স কলেজটো কৰিছিলোঁ, আমি BTCৰ গ্ৰাণ্ট আমি পোৱা নাছিলোঁ। আমি বিভিন্ন ফাণ্ডৰ পৰা আমি দিল্লীৰ পৰা আনিছিলোঁ। বেংটল কলেজৰ ছেইম আমি বিভিন্ন CSR ফাণ্ড আনি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছিলোঁ। গতিকে আমি এইকাৰণে আমাৰ অভিজ্ঞতাৰ ফালৰ পৰা আমি চবকে কৈছোঁ, যদি ইনফ্ৰাষ্ট্ৰাকচাৰ বেয়া আগবাঢ়ি আহক, কামটো কৰক, কাৰণ ইয়াত কোনো ধৰণৰ পইচাৰ খৰচা নাই। গতিকে মই BTC চৰকাৰকো আবেদন জনাম যে কলেজবিলাকক পইচা দিব নালাগে, বেছিক নিডটো দি দিয়ক, কিন্তু এই পইচাটো আনাৰ দায়িত্বটো অধ্যক্ষসকলৰ থাকিব লাগে, তেওঁলোকে কৰিব লাগে। গতিকে মই পুনৰাই আবেদন জনাইছোঁ আৰু এইখিনি। গতিকে কিবা যদি অসুবিধা হয়, আমাৰ কোকৰাঝাৰত যিটো অফিচ আছে, আমাৰ অফিচ আছে JD ৰোডত, তাতে যোগাযোগ কৰিব। আৰু আমাৰ কৰ্পৰেট অফিচ এটা আছে গুৱাহাটীত। আমি বিশেষকৈ জোৰ দিছিলোঁ, যিহেতু আমি বেকৱাৰ্ড এৰিয়াত থাকোঁ, তো BTC এৰিয়াটোৱে আমাক চাব লাগে। অসমৰ কথাটো আমি চিন্তা কৰা নাছিলোঁ, যদিও দুটা এটা অনুষ্ঠানে যোগাযোগ কৰিছে, কিন্তু আমি বিচাৰিম বড়োলেণ্ডৰটো বিশেষকৈ আমি দুখীয়া, গতিকে আমাৰটো ইম্পৰ্টেঞ্চ দিব লাগে। সেই হিচাপেতো মান্তি হৈছে। গতিকে বাকীখিনি আমাক মাত্ৰ প্ৰপ'জেল দিব লাগে, আমি গৈ তাতে কাম কৰি আনি দিম। এইখিনি সহযোগিতা কৰিম। থেংক ইউ।